নমস্কাৰ নৱম শ্ৰেণীৰ 6-3 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটো এনেদৰে আছে PQ পাৰপেণ্ডিকুলাৰ টু PS PQ ইডাল ইয়াৰ ওপৰত PS লম্ব অৰ্থাৎ এটো 90 ডিগ্ৰী এটো 90 হলে এটো 90 হ'ব আকৌ PQ সমান্তৰাল SR PQ ডাল এই SR ডাল বা ST ৰ সমান্তৰাল SQT SQR এটো কোণৰ মাপ আছে 28 ডিগ্ৰী আৰু QRT কোণৰ মাপ আছে 65 ডিগ্ৰী 65 ডিগ্ৰী তেতিয়া হলে X আৰু Y কোণৰ মানটো উলিয়াব লাগে ইডাল আৰু ইডাল সমান্তৰাল আমি এই মাজৰ ৰেখাডাল যদি বাদ দিওঁ মাজৰ ইডাল বাদ দিলে আমি এনেকৈ লিখিব পাৰিম PQ সমান্তৰাল ST বুলি লিখো SR নিলিখি ST আৰু QR ছেদক ইডাল আৰু ইডাল সমান্তৰাল এইখিনি ছেদক এই ছেদক হলে এই গোটেই কোণটো এটো কোণৰ নাম হ'ব PQR কোণ PQR কোণ তো কাৰ সমান হ'ব QRT ৰ সমান হ'ব QRT ৰ সমান হ'ব এই কান্তৰ কোণ যে PQR ৰ মান নাই QRT ৰ কিন্তু মান আছে QRT ৰ মান হ'ল 65 ডিগ্ৰী এইখিনি হ'ল আমাৰ 65 ডিগ্ৰী কিন্তু দেখা যায় যে PQR এই গোটেই কোণটো সমান X কোণ যোগ এইখিনিৰ মান আছে 28 ডিগ্ৰী দে X প্লাস 28 ডিগ্ৰী আমি লিখিব পাৰিম ইজ ইকুৱেল টু 65 ডিগ্ৰী ইফালে আমি এনেকৈ লিখি থলে ভাল হয় যেহেতু এই গোটেই কোণটোৰ নাম হ'ল আমাৰ PQR ইজ ইকুৱেল টু X প্লাস 28 ডিগ্ৰী আমি লিখিব পাৰিম এনে এনেকৈ লিখি দিয়া হ'ল তেতিয়াহ'লে X ৰ মানটো আমি পাম X ইকুৱেল টু হ'ব 65 ডিগ্ৰী মাইনাছ 28 ডিগ্ৰী 15 ৰ পৰা 8 গেলে 7 হ'ব 6 ৰ পৰা 3 গেলে 37 ডিগ্ৰী তে X কোণৰ মানটো হ'ল তে X কোণৰ মানটো পোৱাৰ লগে লগে আমি এইটো কোণৰ মানটো জানিব পাৰিম এইটো পাম কিয় পাম ইডাল ছেদক বুলি ধৰিলে ইডাল আৰু ইডাল সমান্তৰাল আকৌ PQ সমান্তৰাল ST আৰু এবাৰ ইডাল ছেদক ধৰিম SQ ছেদক ইডালক ছেদক বুলি ধৰিলে কি হ'ব এইটো কোণৰ সমান হ'ব এইটো কোণৰ নাম হ'ব PQS কোণ is equal to QSR কোণ PQS কোণ is equal to হ'ব QSR কোণ এই দুটো একান্তৰ হ'ব PQS টো QSR ৰ সমান এই দুটা একান্তৰ PQS মানে তো X আৰু X ৰ মানটো আমি পালো 37 ডিগ্ৰী is equal to QS আৰু এটাকে QSR কোণটোৰ মান হ'ল 37 ডিগ্ৰী মানে এইটো কোণ হ'ল আমাৰ 37 ডিগ্ৰী এতিয়া যেহেতু ইডাল লম্ব PQ ৰ ওপৰত PS ইডাল আৰু ইডাল সমান্তৰাল গতিকে PS ডাল SR ৰ ওপৰত লম্ব হ'ব আৰু এই গোটেই কোণটো হ'ব 90 ডিগ্ৰী এই কথাখিনি আমি এনেকৈ লিখি দিম যেহেতু PQ পাৰপেণ্ডিকুলাৰ টু PS আৰু PQ সমান্তৰাল SR এতেকে PS পাৰপেণ্ডিকুলাৰ টু SR আৰু
পি এছ যদি এছ আৰৰ ওপৰত লম্ব হয় তেতিয়াহ'লে এইটো 90 ডিগ্ৰী পি এছ আৰ কোণ ইকুৱেল টু 90 ডিগ্ৰী কিন্তু পি এছ আৰ কোণ মানে কি এই ৱাই কোণ প্লাছ 37 ৱাই কোণ আৰু 37 জকলে গোটেইটো পাম আমি ৱাই প্লাছ 37 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে ৱাই কোণৰ মাপটো হ'ব 90 ডিগ্ৰী মাইনাছ 37 ডিগ্ৰী ইজ ইকুৱেল টু 90ৰ পৰা 10ৰ পৰা 7 গ'লে হ'ব 3 আৰু 9ৰ পৰা 4 গ'লে হ'ব 53 ডিগ্ৰী গতিকে এক্সৰ মানটো আমি 37 ডিগ্ৰী পালোঁ আৰু ৱাইৰ মান পালোঁ আমি 53 ডিগ্ৰী এক্স ইজ ইকুৱেল টু 37 ডিগ্ৰী ৱাই ইজ ইকুৱেল টু 53 ডিগ্ৰী এনেকৈ কৰিলে এইটো প্ৰশ্নৰ উত্তৰ হৈ যাব আৰু এবাৰ আমাৰ 5 নম্বৰ প্ৰশ্ন ধন্যবাদ।